এবারে নাযায় নেকি কলে গ'লনো ঘৰত নাইচোন লগৰকেইটা সুধিবলৈ গৈছে হপলা বিহু মাৰিবলৈ যাবনে নাযায় আজি হয় নেকি মোৰ যে পিঠা কেইটামান ভাজি হোৱাগেই নাই আৰু কেইটামান আছেই আৰু এইবাৰ বিহুটো তেন্তে পিঠা ভাজি বাজিয়ে যোৱাবাৰ যে পাইছো দেতা ল'ৰা মই তোৰ কথাই সুধিছিলো কলে গৈছিলি বিহু মাৰিবলৈ নাযাও নেকি দেতা বিহু মাৰিবলৈ যাম আকৌ যামেই এতিয়া ব'লা পটাপট মোক চুৰি এখন পিন্ধাই দিয়াগে বা লগৰকেইটা সুধি আহিলিগে মানে চব ৰেডি হ'বলৈ গৈছে মই পটাপট ৰেডি হওঁ সোনকালে যাবলৈ কৈছে দেৰি কৰিবলৈ হাক দিছে ব'লা ব'লা মোক তোমাৰ নতুন চুৰি এখন পিন্ধাই দিবা দেই কেলে পুৰণাখনকে পিন্ধিবি আকৌ নতুনখন পিন্ধিলে লেতেৰাহে হ'ব বোকা বালি লাগি পুৰণাখন নিপিন্ধো যোৱা নতুনখনে পিন্ধিম মই মোৰ কিবা চকু আছে নহয় বোকা দেখিলে মই কেলে গছকিম আকৌ মুখখন বৰ চোকা হ'ব ব'ল পিন্ধাই দিম বলিন্দাও ভাইটিও আহিম বুলি কৈছিলে বিহু মাৰিবলৈ কিবা কৰে পাপা মোক কেনেকুৱা লাগিছে ভাল লাগিছে নে বাৰু চালা এইটো ভেলপুনাই নে ভেলপুনা তোক এনেকুৱা মেষ্টি লাগিছে ন মই কৈছো নহয় বেলেগ মেষ্টি লাগিছে তোক আজি কোনোবা ছোৱালী পলুৱাইছিলে নিলেহে আছে আইও হ'ব পাই পাপা কি যে কথাবোৰ কোৱা তুমি চা হ'ব মই পটককে ফটোকে মাৰি পটককে ফেচবুকত আপলোড কৰি দিওঁ চবে দেখি পাগল হৈ যাওক হাঁহি দে বাকীটা উলিয়াই হাঁহি দে ভাল লাগে তেতিয়া মাৰা জলদি মাৰা হাঁহি আছো মই ঐ পুতুকণ হ'ল নাই আকৌ ইহঁতি চব আহিলে ৰৈ আছে তিনিআলিত ঐ ৰা পেনকুলা মোৰ হৈছে গৈছো ল'ৰা গামোচাখন বেয়া হৈ আছে ঠিক কৰি দিওঁ হ'ব দিয়া দেউতা মই ঠিক কৰি ল'ম পেনকুলা আহি পালেহি চব ৰৈ আছে চাগে নহ'লে গুচি গ'লে কি হ'ব আমাক এৰি থৈ কেলে যাব আকৌ তহঁতি গোটেইকেইটা একেলগে মাৰিবি আকৌ সিহঁতি কেলে এৰি থৈ যাব নেযায় আৰু নাম চাম গাবি অকমান দেই আৰু নাচিবিও ঢোলটোতো ভালকে বজাব নাজানো তই মই নাচিবলৈ নাই দেই মোৰ বেলেগ লাজ লাগে মই ঢোল বজাব জানো নহয় মই ঢোলকে বজাম হ'ব দে যা খালি ক'বা গৈ নাপাবিগে আকৌ দেই বিহু মাৰিবলৈ হ'ব দিয়া আজিনো ক'ত বেছিকে মাৰিবলৈ সময় হ'বগে সময় নহ'বগে ঐ পেনকুলা পুতুকণ হ'ল নে কিনো চব ৰৈ আছে তিনিআলিত মাতিছো তাকে ওলাই অহা নাইচোন ঐ পুতুকণ নাহ কেলে আমাক এৰি গুচি যাবগে ইহঁতি নহ'লে হৈ গ'ল ব'ল ঐ ভেলুৱা তোৰ ঢোল নাই বুলি কৈছিলি নহয় এইটো ক'ৰ পৰা আহিলে আৰে এইটো ঢোলচোন মই কেতিয়াবাই লোৱা বেয়া হোৱা নাই কাৰণে লৈ আহিছো আকৌ লগতে আৰু তালযোৰ সোমাই লৈ আহিছো শনিশ্চৰ বজাব পেনকুলা তোলে মই টকাটো লৈ আহিছো হ'ব ব'ল ৰাস্তাতে দিবি তই মূৰত গামোচাখন মাৰি ল'বি আকৌ নালাগে দে মই পাহৰিয়ে থাকিলো গামোচা আনিবলৈ আৰু মানে নতুন গামোচা নাছিলেও হ'ব ৰ আমাৰ ঘৰ পৰা এখন লৈ যাবি দেতা গামোচাখন লৈ আহাচোন পেনকুলালে পেনকুলা মই এখন গাঁঠি মাৰিয়ে থৈছো মূৰত লৈ ল'লে হ'ব এতিয়াহে ধুনীয়া লাগিছে ব'ল হ'ব আৰু বহুত দেৰি হ'ল গম পাইছ নহ'লে ইহঁতে আমাক এৰি থৈ গুচি যাব অকলে বিহু মাৰিবগে লাগিব আমি কেইটাই বৰ্তা মই এখন ৰাস্তাত গৈ থাকোঁতে ঠিক কৰি ল'ম চালা মই সেইকাৰণে কৈছিলোঁ এইকেইটা ল'ব নালাগে বুলি এইকেইটা কাম উটো কৰি আছেনো ইমান দেৰিলৈকে বিহু কি সন্ধিয়া মাৰিবগৈ নি সিহঁতি এহেঁতি আহে মানে মই অকণমান পেপাটোকে বজাওঁ ঐ বগা এটা মনে মনে থাক হ'লে দেই ঐ নহ'লে আমি যাওঁগে ব'ল এনেও সেই নাচনী 4জনী আছে ল'ৰা 3টা আছে হৈ যাব এইডাল ভেলুৱাডালটো আগত আহি যোৱাহেঁতেন আমি গুচি গ'লোহেঁতেন এই পেটুকন আৰু পেনকুলা হেঁত দুটালৈ নৰলোহেঁতেনে ৰ বেয়া পাবহে সিহঁতি ভেলুৱাই বেছিকে বেয়া পাব ভেলুৱাও আহি আছে ইহঁতৰ লগতে তইনো কাম মুৰা কৰিবলৈ ভেলুৱাক মাতি নানিলিগে মাতি আনিবগৈ লাগিছিলে অথনিৰ পৰা কিমান দেৰি ৰৈ আছো 10 মিনিটমান হ'ল আমি ৰৈ থকা এঘৰত 3 ঘৰমান মাৰিব পাৰিলোহেঁতেন ইমান দেৰি আহিব তহঁতি কেলে হুলস্থুল কৰিছ সিহঁতি ওলাওঁতে দেৰি হৈছে চাগে অকণমান ৰৈ থাকিবলৈ সময় আছে নেকি আমাৰ ছোৱালীবিলাকে ইমান সাজি কাচি আহোঁতে ইমান পটককে হৈছে ইহঁতকেইটা ল'ৰা হৈ ইমান দেৰি আহিব পৰা নাই কি ইমান ধুন পেচ কৰি আছেনো তহঁতি চব আহিলি নেকি কণা নেকি তই দেখা নাই নেকি আমি চব অথনিৰ পৰা ৰৈ আছোহি আহি পেলাই তহঁতি কাম উটো কৰি আছিলি ইমান দেৰি তহঁতি ছোৱালীতকৈ হাত চাও ইমান মেকআপ লগাইছনে বিহু মাৰিবলৈহে যাওঁ সঁচাকে দে ভেলুৱা ইমান দেৰি কৈছনে বাৰু তহঁতি হ'ব দে হৈ গ'ল আৰু অকণমান দেৰি মই আৰু সেই পেনকুলা আহি ৰৈ আছিলো এই পুতুকণতে দেৰি কৰিলে তহঁতক এৰি থৈ গুচি গ'লোহেঁতেন আৰু অকণমান দেৰি হোৱাহেঁতেন এনেও ল'ৰা এগালমান হ'ল ছোৱালী নাচনী নায়েই ছোৱালী নাচনী সেই 4জনীহে ল'ৰা কেইটা হ'লো এইফালে 6টা ল'ৰা হ'লো নাচনী মাত্ৰ 4জনী তহঁতি নহাহেঁতেনো হয় কেলে নাহিম আকৌ আমি কেলে নাযাম আকৌ তহঁতৰ লগতেতো বিহু মাৰিবলৈ যাম প্ৰতিবাৰে হ'ব দে ব'ল এতিয়া হ'ব আৰু ব'ল এতিয়া চব আহিলে যেতিয়া আৰু যাওঁ আৰু বিহু মাৰিবলৈ যাওঁ নহ'লে ইয়াত লেকচাৰ মাৰি থাকিলে দেৰি হ'বগে এতিয়া ঢুলীয়া 3টা হ'ল পেপুৱা এটা তাল বজাব এটাই আৰু টকাটো নোহোৱাহেঁতেন নহয় পেনকুলা তই নাচিবি আকৌ দেই নাচনী লগত নাচনী কম আছে যিহেতু মোৰ লাজ লাগে দেই মই নাচিবলৈ নাই মই টকাহে বজাম কি মোৰ লাজ লাগে আকৌ লাজ লাগিলে হ'ব নেকি ওলাইছ কেলে তেন্তে বিহু মাৰিবলৈ ঘৰ যাগে যা তই তেন্তে নালাগে বিহু মাৰিব আমাৰ লগত কেলে কৈছ তেনেকে আকৌ হ'ব দে আমি চবে মিলি মাৰিম নহয় হয় নাচনি থাকোঁতে আকৌ পেনকুলা কেলে নাচিব সি টকা বজাব আকৌ হ'ব আৰু ব'ল ইয়াতে দন লাগি ইয়াতে শেষ হ'ব যে পাইছো বিহু এতিয়া ব'ল নাচিবলৈ যাওঁ ঘাম চাম ওলাই মেকআপ চেকআপ এদাই হ'ব নহ'লে গৈ এতিয়া হয় পাই তহঁতি ইমান দন লাগিছ ব'ল যাওঁ আৰু বিহু মাৰিবলৈ প্ৰথম তেন্তে ভেকুৰৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিওঁ ভাল হ'ব একদম চুকৰ পৰা ষ্টাৰ্ট কৰিলে আজি অকল গাঁওখনতে মাৰিবিনে নে বেলেগলৈ যাবি নাই গাঁৱৰ আধা মাৰিম তাৰপিছত বেলেগলৈ গুচি যাম কাইলৈ আকৌ আধা গাঁও মাৰিম আকৌ বেলেগত মাৰিম তেনেকৈ মাৰিম
বই বই তেন্তে মই পেপা বজাই বজাই যাওঁ পু 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 অ বাবুল দা বলিন বোলো যাওঁ বিহুটো খাই আহোঁগে পুতুকণত গ'ল নেকি বিহু মাৰিবলে এয়া ওলাই গৈছেহে অকমান সময় আগতে গৰুটো গা ধোৱালে ধোৱালো আৰু সৰুকে নিয়ম এটা কৰি থৈ দিলো তই পিছে ধোৱালি নাই মোৰ আৰু দমৰা এটাহে আছে তাকো নিয়মটো কৰি দিলো সৰুকে পেহী আৰু হুনু গ'ল মমায়েকৰ ঘৰলে মই বোলো ময়ো যাওঁ বাবুল দাহঁতৰ ঘৰতে বিহুটো খাই আহোঁগে আহা ভিতৰলে আহ ৰাতিলে চালা জেং বিহুটোকে মাৰি পইচা দুটকামান ঘটিব পাৰো আকৌ গাঁওখনতে ৰচোন বাবুলক কওঁগে কথাটো সেই বলিনো আহে নেকি গোটেইকেইটা মিলি গৃহস্থ কুশলৰ্থে এইটো কাৰ ঘৰ গছে বনে ভয়ংকৰ হুঁচৰি গাবলৈ যাওঁৱে গোবিন্দাই ৰাম হেই হেই হেয়া হেই হেই হেয়া হেই বা এইযোৰ বৰ ধুনীয়া বিহু আহিছে দেই বৰ ধুনীয়া নাচনি আহিছে ঢুলীয়াকেইটাও বৰ ধুনীয়া ধুনীয়া গা গা ভাল লাগিছে ভিতৰৰ পৰা একদম মই লৰি আহিছো নৈ কানে চৰে কলা গৰু দলৰে ঘাঁহনি খাই আমি বিচাৰি ফুৰো কোমলকৈ গা ভৰো কঁকাল ঘামুচিয়া চাই নৈ কানে পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছো পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছো ঐ চেনি মাই এবাৰে বহাগতে তোকে বোৱাৰী কৰি লৈ যাম বা বৰ ধুনীয়া ধুনীয়া নাম গাইছে দেই ল'ৰাকেইটাই অতীত কৈছে নে হৰ মুগাৰে মুহুৰা ঐ তাতোত কৈছে নে হৰ মাকো ঐ তাতোত কৈছে নে হৰ বহাগৰ বিহুটি ঐ নানাচি কেনে কৈ থাকো হেই হেই হেয়া হেই হেই হেয়া হেই হেই হেয়া হেই টিক কৰি ঐ লাহৰি মাৰি আছিলা আমি গৈ ওলালো ঐ লাহৰি বহিবলৈ পিয়া পাৰি দিছিলা গাতে নাই তৰণি লচক পচক ঢোলৰ চাপত তুলুঠা চিগে আৰু চিগে নাচনি জৰি হৈছে আৰু পাই বহুত নচালো দেই ল'ৰা ছোৱালীকেইটাক হ'ব আৰু শৰাইখন আগবঢ়াই দিছো ভালকে আশীৰ্বাদ এটা দিবা এটা বাটিত নহৰু এটা বাটিত বনৰু এটা বাটিত খুতুৰা শাক মূৰৰ চিউলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে থক জয় হৰি বোলা জয় ৰাম বোলা ঐ পইচা মই উঠাম দেই কোনো নুঠাবিগে আকৌ পইচা মই ভৰাম ৱাহ নবৌ বেলেগ ধুনীয়া বনাইছে দেই পিঠা কিন্তু খা আলহী তইহে আহিছ প্ৰথমে ভালকে খা দৈকণো খাবলৈ মিঠা দেই পিঠাকেইটাও ধুনীয়া বনাইছে আমাৰ আকৌ পেহীয়ে যিহে কেইটা এই ফপৰামূৰীয়া পিঠা বনালে কৈছো নহয় খাবলৈও ভাল নহয় আৰু ফপৰামূৰীয়া হৈছে শুনো আছে কাৰণে বা দিগদাৰী হয় অকণমান মই কেইটামান দি পঠিয়াম তই চিন্তা নকৰিবি ঘৰলে মই বান্ধিয়ে থৈছো ইহঁতি এতিয়া ক'ত পালেগে এইফালে আহিব লাগিছিলে অকণমান চালোহেঁতেন বোলো কেনেকে বিহু মাৰিছে যাব নহয় ৰ চবৰ ঘৰলৈকে যাব গোটেইকেইটা ঐ বাবুল পেটুৱা আহ অ ককাইদেউ আহক বাহ বৰ ধুনীয়া গুন্ধাইছে নচলি বৰ ধুনীয়া পিঠা বনাইছে যে পাইছো পেটৰ দা বৰ ধুনীয়া বনাইছে নবৌয়ে খাই যাওক আহক বহকচোন মই চাহ দিওঁগে আপোনালে তেজখোৱা মই গম পাইছিলো বলিন তই যে ইহঁতৰ ঘৰতে আছহি বুলি আমি গোটেইকেইটা মেলি জেং বিহু মাৰো বল ৰাতিলে আজি পইচা কেইটামান উঠাব পিছত একদম ধুনীয়াকে খানা এটা খাব পাৰিম গাহৰি নহলে বুঢ়ী ছাগলীয়ে নাযাওঁ দেই আগৰবাৰ যি হ'ল হয় দেই কি টকা পইচা বাৰু মানুহৰ পৰা এনে কথা শুনিবলৈ 3-4টা মিলি বিহু মাৰিবলৈ গৈ চালা তহঁতি যে কোনোফালে নহলি দে বৰ ভচৰমূৰীয়া হা বিহু পৰম্পৰাটো ৰক্ষা কৰিবও নোৱাৰ তহঁতি কিমান হ'ল পইচা মোৰ হলে পেপা বজাই বজাই মোক বিষাই গৈছেগে হলে কৈ দিছো আকৌ দেই মোক আকৌ পইচা দিব লাগিব আকৌ ঐ বগাই তোৰ মুখ বিষাইছে আমাৰ কি হাত বিষোৱা নাই নেকি ঢোল বজাই ঢোল বজোৱাকেইটাই বেছি পইচা পাব কি আকৌ তহঁতি তেনেকে কৈছ যে তালকেইখন কি নিজে বাজিছে নেকি হা মই দুখন হাতটো ব্যৱহাৰ কৰি আছো মোৰ দুখন হাত বিষাই গৈছেগে তাল বজোৱাটো ইমানো টান নহয় আৰু টকা বজোৱাটো হ'ব দে যি দিয় দিবি মোক তহঁতি নহ'ব দে সেইবোৰ নহ'ব কিন্তু কৈ দিছো চবে সমানে পইচা ভাগ কৰিম
চবে সমানে কষ্ট কৰিছে গতিকে সমানে পইচা পাব লাগে হেবো কি আকৌ এটা বেছিকে পাব এটা কমকে পাব হয় দে তেনেকে হলেচোন আমি নাচনি কিজনে বেছি পইচা পাব লাগে ইমান ঘুৰি 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 নাচিয়ে থাকিব লাগিছে তাৰ উপৰিও আমি জাপিও লৈ ল'ব লাগিছে হ'ব বল বল হেগৰ সোমাওগে গৃহস্থৰ কুশলে ঠেই লাও তলে চিকা যায় পাত বেঙে ধৰি খাই বৰ ভেকুলাই ঐ গীটাৰ বজাই এইটো কাৰ ঘৰ গছে পাতে ভয়ংকৰ হুঁচৰি গাবলে যাওঁৱে গোবিন্দাই ৰাম হেই হেই হেয়া হেই হেই হেয়া হেই হেই হেয়া হেই কমলা টেঙা কিয় কলে নেখাবা ঐ আমাকো এচকল দিবা ঐ বিহু মাৰিবলে অকলে নাযাবা ঐ আমাকো লগতে নিবা ঐ চিত দেখিলে আহো বুলি নকবা মাজনী চিত দেখিলে আহো বুলি নকবা মাজনী মাজনী মোৰে নুপানী কৰা গল ঐ হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাজনী মাজনী হবনো পানী লগা জয় হবনো পানী লগা জয় ঐ কুটু ফাটা কৰিছে নবৈ বাকল খুলিছে এশটকীয়া নোট দেখি দিওঁ নে নিদিওঁ কৰিছে অ নব উলিয়াই আনা দুশটকীয়া নোট এখন দিয়া বিহু বুলি তোমালোকক আশীৰ্বাদ এটা দি থৈ যাম ইমান দেৰি ভিতৰৰ পৰা ওলোৱা নাই ঐ আলকেটেৰা লিকতা এই ঘৰ মানুহ চিকতা পইচা দিব লাগে বুলি ভিতৰৰ পৰা নোলোৱা আলকেটেৰা লিকতা এই ঘৰ মানুহ চিকতা ঐ শনিচৰ মাৰ খবৰ খুজিছে নি হা মাৰিবহি দে মানুহে কোঠালৈ আহিব মনে মনে থাকি গাইছ সঁচাকে দে মাৰ খাব লাগিব শুনিছান কি আকৌ ইমান দেৰি পৰা বিহু গাই আছো মানুহ ওলাই অহা নাই আৰু কি গাব লাগে ঈশ্বৰ সিহঁতি 5 মিনিট সময় গাব পৰা নাই দেখিছা আহিছো আহিছো ওলাই এতিয়া মাৰ মাৰ বিহু মাৰ এতিয়া না না খুৰী ইমান দেৰি নাচি থাকিব নোৱাৰি নহয় আমাৰ এই তেজখোৱা মুখা আহিছে হৈয়া বা এগালমান আহিছেচোন এই জহনীয়াগাল ইমান গালে বিহু মাৰিছে পইচা পৰিব কেইটকাকে এই পেটুৱাদা পইচাটোনো কি আৰু বিহু মাৰটোহে চখ আহা আমাৰ ঘৰলৈকে আহ ঐ খুৰা এইবাৰ আপোনালোকৰ ঘৰলৈ আহিছো দেই দক্ষিণাটো ভালকে দিব আৰু চাই চিতি দক্ষিণা হেভি হ'ব লাগিব আকৌ দেই খুৰা আৰু তাৰপিছত পেটুৱা বৰ্তাহঁতৰ ঘৰলৈ যাম দক্ষিণা হ'ব বাৰু তহঁতি বিহু নাচচোন প্ৰথমে বা মানুহ ঢেৰচোন হয়নে ৰাম মানুহ ঢেৰ আহিলাচোন হয়নে গছক লগাই মাৰিতো ঐ জহনী মৰাত তহঁতি ইমান গাল হৈ পেলাই যে বিহু মাৰিছ দুটা গ্ৰুপ নহলি কেলে পইচা কেইটকাকে পৰিব হেৰ পইচা নাথাকিবগৈচোন সেইটো কাৰণে কৈছিলো বোলো আপোনাৰ পুতেককে সেই পুতুকনকে পেন খোলাকে নলওঁ কিন্তু নহলে নহয় আকৌ ল'বলগীয়া হ'ল মই তেজখোৱা কান্দলেশ্বৰ চিনি পাওঁ হা মোৰ ল'ৰাক নলওঁ বুলি ক'বলৈ আহিছ তোক বিহু মাৰিবলৈ নিদিলোহেঁতেন মই তই মোৰ ল'ৰা নোলোৱাহেঁতেন এই হ'ব দিয়ক পেটুৱাদা বাদ দিয়ক না ঐ গোৱা তোমালোকে বিহু গোৱা হে বাসন্তী আমাৰ ল'ৰাহঁতে বিহু মাৰিবলৈ আহিছে ওলাই আহা ঐ ইমান ধুনীয়া ধুনীয়া হৈ আহিছে নাচনী কিজনী ৰাম সেইজনী আমাৰ গেন্ধেলি জীয়েক নহয় জানো ধৰিবই পৰা নাই গোটেইজনী ৰঙী হৈ আহিছে আকৌ সেইটো চেপেটি বাইদেউ ল'ৰাটো নহয় জানো বা ইহঁতক যে কিমান দিনৰ মূৰত দেখো বিহু মাৰিবলৈ আহোঁতেহে দেখো আৰু নহ'লে একদম ইপায়ে থাকেগে দেখিয়ে নাপাওঁ গৃহস্থ কুশলৰ ঠেই এইটো কাৰ ঘৰ গছে পাতে ভয়ংকৰ হুঁচৰি গাবলৈ যাওঁৱে গোবিন্দাই ৰাম ঢোলে ভালে কৰি ভাবি ঐ ঢুলীয়া ঐ ঢোলে ভালে কৰি ভাবি ঐ জোৰেৰে নেভাবি লাহেকৈ নেভাবি ঐ মধ্যমাতে হে ভাবি
আমি অথনিবাৰ নাম গায়ে আছো পেনকুলা তই এটা গা আকৌ তই অথনিবাৰ এটাও গোৱা নাই কাৰো ঘৰতে গাইছো ও কুঞ্জলতা কো ফুল ফুলি আছে নাচনি ভক্তি ধুলিয়া জুকাই আছে ওই নানাকু বুলি নকবা বেয়াই পাব ওই চিৰদিনৰ কাৰণে বিদায় ল'ব ফুল ফুলিছে বসন্তত তুমি জাননি বহাগত প্ৰতিটো বহাগতে যাছো তোমাৰ অন্তৰত গুণগুণকৈ ভোমোৰা ফুল পাতে পৰিছে তাকে দেখি মোৰ মন অতল বতল কৰিছে অ জানমণি তুমিয়ে মোৰ কামনা বহনা তুমিয়ে মোৰ জীৱন নগৰী ৱা চালা পেনকুলা বেলেগ গান লগাইছো ই থাকেহে মনে মনে মালটো হেভি আছে ওই বাপ পেন খোলাও তই পেনৰ একদম পেন খুলি পেলাই জোৰ দি গাইছ যে বেলেগ গান গাইছ দেই ধুনীয়া গাইছে আকৌ নাচা আকৌ পুতুকন আমাৰ পুতুকন এটা গোৱাচোন নহলে নাচা ওই ভেলপুনা তই মুখলৈ কি চাইছ গা নাম এটা লগা ও জানমণি গুণ কথা চলি আছে তোমাক বিয়া পাতিবলে তুমিও আহিবানে এই বহাগতে মোৰ পপা বুৱাৰী হবলৈ এছপা গান শুন তই গেদেলা ভোকো খাবি দেই ভাল নাম এটা গা ঠিক নাই পেটুৱাদা নাচনি চাচনিয়ে কোনোবা পচন্দ কৰিছে নেকি ল'ৰাই ওই নালাগে দেই এইবোৰ একদম নালাগে একদম ভাল নহয় আইও পপা কিনো কথাবোৰ কোৱা আৰু তেনেকুৱা একো নহয় নাম এটা গাবলৈ কৈছে গাইছো আৰু ঐ ইমান দেৰি গোৱাই আছে যে মাংস ভাত খুৱাব নে কিনো নোখোৱালে নহ'ব কিন্তু দেই বহুত দেৰি গাইছো আকৌ ইয়াত মোৰ পেপা বজাই দাঁতকেইটা খোল খাই যাং কৰিছে আইও ইমান বাজেট নাই অ তহঁতক মাংস ভাত খুৱাবলৈ যিগালেহে আছ হ'ব বাৰু দে মই চব গুটি কেইটামানকে দিম মুখতে লৈ যাব পাৰিবি গোটেইকেইটাই ভাগ কৰি খাবি ৰ মই শৰাইখন আনোগে ওই চিন্তা নকৰিবি আমাৰ ঘৰত তহঁতক গোটেই সোপাকে ঠাণ্ডা পানী খুৱাম মই ৰাম পুতুকণা বাপেকটো বাপেক কিন্তু ভেলুৱা তোৰ বাপেক কিন্তু আৰু চাৰ দেই ও মা হ'ব আৰু শৰাই লৈ আহা আৰু পাই আৰু বহুত গাবলৈ আছে আমাৰ হাত ভৰি বিষাই গৈছেগে তেন্তে বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ অসমীয়াৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো আৰু আপোনালোকে বিহু মাৰিবলৈ গৈছে নে নাই কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু লগত ছাবস্ক্ৰাইব কৰি পেলাই 1 লাখ কৰি দিয়ক আৰু বাই বাই নতুন ভিডিঅ'ত লগ পাম